নমস্কাৰ সকলোকে মই মোৰ লিজা কাহিনী চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছো আজি মানে একদম ব্লগটো আবেলি পৰাহে ষ্টাৰ্ট কৰিছো দেই এতিয়া বাজে 3টা মান বাজিলে নেকি সেকেন্ড দেই মানে অথনি ৰাতিপুৱা পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু মানে নকৰিলো আও হেই মায়ে মোবাইলটো চাই আছিল আৰু লগতে মই এতিয়া কম্পিউটাৰ ক্লাছৰ পৰা আহিলোকে তাৰপিছত বলো ভিডিওটো ষ্টাৰ্ট কৰিলো আজি কোন আহিব বাৰু আপোনালোক সকলোকে দেখুৱাম দেই আপোনালোকে চাই যাব আকৌ তেতিয়াহে মই দেখাব পাৰিম কোন আহিব তেতিয়াহে গম পাব ন আপোনালোকক দেখুৱাম বাৰু কোন আহিব এতিয়া মানে চাব দেই মায়ে কি কৰি আছে হেয়া দিনত একদম পুৰা এনাই লগত কথা পাতি ঝাৰু মাৰি আছে আৰু কিনো দেখাম আজি ভিডিওটোত মানে ডেইলি ব্লগ দিম বুলি ক'লো হয় কি দেখাম নো বাৰু ৰাতিপুৱা আসুন কাম চাম কৰি পানি হ'লেই ন এতিয়া কামো কৰিবলৈ নাই কিনো দেখাওঁ তাকে ভাবি আছো আকৌ আমাৰ আলোহি আহিব নহয় আকৌ আমাৰ বহুত ডাঙৰ আলোহি আহিব নহয় সেয়া আকৌ দেখুৱামেই নহয় আকৌ ন সেয়া চাব দেই আৰু কিবা কিবি কণ্টেণ্ট পালে আৰু উলিয়াম আৰু এতিয়া যেনিবা এতিয়া মানে মই ৰাস্তালৈ ওলাই আহিছো এইফালে দেখিছে নহয় এইটো পোৱালি একদম পুৰা একদম আহিছে বিহু গ'লে তই আজি গমেই নাপাওঁ নি আজি বিহু আজি নাই নহয় আজি বন আছে বিহু মানে ভালকৈ ষ্টেপ মিল খোৱা নাই আৰু কোনোবা ইদিনাখন বোলে গায়ক নাহে সিদিনাখন বোলে নাচনী নাহে নাচনীটো মই যায় বাৰু দেই নাচনী নাযায় বুলি নকওঁ কিন্তু এই মানে বহুত খেলি মেলি হৈ আছে আৰু এতিয়া কিবা কবি নি কিবা এটা কৈ দিয়া কিবা এটা ইছ তা হাঁহি লাজ লাগিছে হ'বা নি তোৰ কেমেৰাটোলৈ লাজ লাগেনে হে আজি আমাৰ ফালে আলহী আহিব তই গম পাৱ নে নাপাৱ দোকান মিঠা খাবলৈ নাহিবি দেই আমাৰ ফালে আহিবি নে কেলে নাহ ইমান লাজ কৰিছে তেনে বাৰু কেমেৰাটোলৈ গাইজ এতিয়া মানে আহি গ'ল বিশেষ এইবোৰ বহুত মানে ডাঙৰ আলহী দেই এয়া আৰু সেইজনী নমস্কাৰ গাইজ নতুন ব্লগ একদম ষ্টাৰ্ট হৈ গ'ল আৰু আমি নাপালোহিহে ন ষ্টাৰ্টটো আগতে কৰি দিলোঁ এতিয়া আহি গ'ল মিঠা চিঠা আনিছ নে কিবা মই কৈ আছিলোঁ ভিডিঅ'ত মিঠা চিঠা আনিবি বুলি চাওঁ দে মিঠাই নতুন চোলা পিন্ধি লেবেলে বেলেগ দেখোন মই মোলে এটা লৈ নিবি বুলি কৈছিলো নানিলি নি কি মিঠাই দে মই খাওঁ দে এই যে বহুত ডাঙৰ মিঠাই কাজিয়া এইফালে হাই দিন লগ পোৱা নাই বহুত দিন লগ মই মিঠাইটো খাই ল'বলৈ দে আকৌ কিমান দিন লগ পাইছো আমি মানে একদম বহুত দূৰত থকা কথা লাগিছিলে আছিলো বাৰু দূৰত তই কেলে আহিলি জীৱনত নেপাওঁ আজি ট্ৰেইনত গোটেই মানুহ ভৰ্তি বহিছো আমুকত বহিছো মাথাটো একদম গৰম হৈ গৈছিলে আধা আধি মানুহ এটা আমাকে ট্ৰেইনখন ওচৰত ৰাখিছে মই কৈছো নাযাব নাযায় এই একো নাই বোলে ট্ৰেইনখন নিজৰ জেগাত আহি আছে বোলে মই বোলে নিজৰ জেগাত কৰি সিহঁতৰ লেকচাৰ দিছে নে লেকচাৰ আমি ভালকে এতিয়া কথা ৰখি আছো ধুনীয়াকে আহিয়ে একদম বৌয়ে ক'লে একদম ফোন কৰিলে এইফালে এটা মোবাইল লাগি আছে আৰু এইফালে এনাইৰ লগত কথা পাতি আছে মোবাইলৰ পৰা তাৰপিছত এইডাল চাব দেই ব্ৰাছডাল কি ধুনীয়া আমাৰ তিতভোগ যেনিবা আমি খুলি দেখা দেখোন ব্ৰাছডাল ৰবা এয়া চক কি ধুনীয়া একদম মানে ব্ৰাছডাল মই বোলো বহুত দাম ল'ব নেকি ঠিকে নাই বোলো বনি লাগিছো গাইজ মই আপোনালোকক কথা এটা কৈছো এইডাল হৈছে টুথপেষ্ট এইডাল আপোনালোকে এই উল্টা এনেকে নহয় এনেকে মাৰে চা এনেকে চিং 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 ঐ চোলা খুল আমি ৰাস্তালৈ যাওঁ মোকো আপোনালোকে এবাৰ চাই লওক ৰাস্তাৰ পৰা আমি আহি লওঁগে এইফালে এইজনী মই লাইটটো নুমাৰিলেহে দেখিব আপোনালোকে এইজনী মই দেখিব পাৰিছে ভম্বলো চোলা ভম্বলো পেণ্ট পুৰা পিন্ধিছে একদম এতিয়া আমি ৰাস্তালৈ যাওঁ দেই মানে আমি এতিয়া মানে ৰাস্তালৈ আহি আছো এয়া দেখিব পাইছে ভণ্টিও আহি আছে এতিয়া মানে প্ৰচেষ্টা নাই আৰু এনেই আহি আছো আৰু দেই কাম বন নাইকিয়া গোটেই এইফালে গোটেই ৰাস্তা আমাৰ তিনিআলিটো আপোনালোকে সকলোৱে চিনি নাপাই চাগে সেইটো কাৰণে দেখা দিছোঁ আৰু তিনিআলিটো অকণমান ন তই কওঁ কিবা কৰ যদি একদম কথা খালি একদম স্পষ্ট কবি দেই তো গাইজ এতিয়া আমি গৈ আছো জেঠাই ঘৰলৈ মানে আমি এতিয়া পইচা দিবলৈ গৈ আছো মোৰ মাহী তাই জেঠাই এতিয়া ব্লগটো তাইক বোলো বনাবলৈ দিছোঁ তই পাৰনে নোৱাৰ চাওঁ বোলো খালি মোবাইলটো বেকাকৈ থৈছে বোলে মানে উল্টা পুল্টা হৈ থৈ এতিয়া মই আপোনালোকৰ এইফালে ভাওনা হৈছে চক এই ভাওনা ভাওনা নহয় ভাওনা তো গাইজ আমি এতিয়া গৈ আছো মানে আজি আমাৰ খেল হৈ আছে মানে মোবাইল চাই আহি আছো মানে তো আমি এতিয়া গৈ আছো ইয়াত মানে দাদাহঁতেও চব আছে
আমি মানে একদম তিনিআলিৰ পৰা আহি পালোহি তাত মানে কিবা কিবি খালোঁ আৰু তাৰপিছত দেখাবলৈ নহ'ল ভণ্টি যে মোবাইলটো লৈয়ে আছিলে মানে মোৰতো নিজৰটো লৈ আছিলোঁ তাই আকৌ এইটো লৈ আছিলে তাৰপিছত আজি ভাবিছোঁ মানে এই লগ ধৰি আছে মই মানে ভবা নাই দেই কথাটো কৈছোঁহে যেনিবা অ' গাইজ যাম আকৌ আৰু কাৰণ এই যাবই লাগিব ক'লে বাৰু নামঘৰলৈ কৈ আছে নামঘৰলৈ যাবলৈ কৈ আছে মোক এতিয়া যাবলৈ মন যামে কৈছোঁ কি এই চাদৰ মেখেলা নিপিন্ধিলে পেটিকুট চেটিকুট মই নিজে পিন্ধাই মই নিজে পিন্ধাই দিম লাগিলে তেওঁ যাব লাগিব গাইজ জেঠাই কৈ আছে পেটিকুট পিন্ধাবি চেটিকুটো পিন্ধাবি নি কৈ আছে পিন্ধাব তাৰপিছত এতিয়া মানে দেখাম বুলি কৈলে নামঘৰলৈ মোবাইল লৈ হ'ব দে ইমান মোৰ কাপোৰটো নিদিওঁতে মই এযোৰ পিন্ধিবলৈ কিন্তু মই পিন্ধা নাই অ' মা কুৰ্তি পিন্ধি গ'লে হ'ব নাই বাৰু নামঘৰলৈ মোৰ একদম ৰাতিখন একদম চাদৰ মেখেলা পিন্ধিলে বৰ টান পাওঁ লোকে একদম এয়া পূৰা একদম পিন্ধিম বুলি চা পূৰা সামৰি আছে পিন্ধিব বুলি সামৰি আছে পূৰা কি চাইছ কি ইনষ্টাগ্ৰাম অ' মোৰ নিউ একাউণ্টটো কৈ দে আকৌ নামটো গাইজ বাইক মই মানে তাই ভাগৰ আগৰ একাউণ্ট এটা আছিলে ন লিজাশ্ৰী শইকীয়া 33 পইণ্ট কিমানকৈ আছিলে তাৰপৰা মানে একাউণ্টটো ছাছপেণ্ড হৈ গ'ল এতিয়া মই এইটো ৰ'ব নতুনকৈ এটা খুলিছোঁ সেইটো দেখা দাও মানে মই নতুনকৈ মানে একাউণ্ট খুলিলে নিজে কেতিয়াও একাউণ্ট নোখোলে ময়ে একাউণ্ট খুলি দিওঁ এইটো লিজাশ্ৰী শইকীয়া 0 বুলি খুলি দিছোঁ আগৰ দৰে মানে এই ভিডিঅ' বনাই যাব আগৰ দৰে আপোনালোকে মানে যেনেকৈ তাইক ছাপৰ্ট কৰিছিলে এতিয়াও কৰে যেন এইটো একাউণ্টটো নাম্বাৰটো কাৰ দিলি আজি এতিয়া চক মানে আমাৰ ঘৰত খাব পুৰি এইফালে ভণ্টি আলু গুচাই আছে একদম কামত লগাইছে ৰুটিহে হ'ব বোলে মই আকৌ শুকানতকৈ বেছি পুৰি খাওঁ কিন্তু হেল্ডি বুলিও ৰুটিটো বুলি গম পাওঁ তেও মই মানে পুৰি খাইহে বেছি ভাল পাওঁ তই বনাই লওক ন আমাৰ এলেহুৱে আলু কাটিবা এতিয়া মই আলু কাটিছে ভাজিব লাগিব মই ভিডিঅ' কৰি আপোনালোকক দেখামেই আটাটো যিমান মাৰিব সিমান ভাল লাগে খাবলৈ এই মানে একদম হেৰিত থাকে আৰামত থাকে আমি জেঠাই মই দেখিছে তাৰ যে ঘৰত শুই আছিলেগে যে একদম পুৰা একদম তো গাইজ বাই মাতিছে খাবলৈ হৈ গ'ল বোলে মই আকৌ শুই সেয়া মাতিয়ে আছে ৰ'ব দেখামগৈ এয়া এফালে মাতিলে এতিয়া খাবলৈ এজনী এয়া মই গৰম পানী কৰি আছো মাৰ কাৰণে মা আকৌ পেটৰ বিষ আছে যে সেইটো কাৰণে মানে গৰম পানী খাব লাগিব আৰু এইফালে ধুনীয়াকৈ একদম সৈতে দিয়ে এয়া ধুনীয়াকৈ জেঠাই খাই আছে এনেকৈ এয়া এইটো মই বনাইছো দেই এইটো মই বনাইছো এইফালে জেঠু আমাৰ লোভিয়াজনীক চাব দেই পুৰা খাই আছে এইজনী লোভিয়ানী পুৰা একদম খাইছে ঐ মই বনোৱা শাকটো কেনেকুৱা লাগে ফালিব খাই আছে আকৌ অকণমান ধুনীয়াকৈ ৰুটি সেতি খাই ল কেনেকুৱা লাগে চাওঁ ৰুটিটো একদম খাই মানে দুজনীয়া একদম এণ্ডিংটো কৰি দিম আৰু ন আৰু কিমাননো ব্লগ বনাম আৰু ইমান দীঘল নকওঁ আৰু তো আজি ব্লগ কি বনালোঁ আৰু মানে কণ্টেণ্ট নাই আৰু এনেকৈ বনালোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই বাই